ভাবিব আজি এই টপিক জনাইছোঁ ৰশ্মিজ গুড লাইভৰ আজি আন এটি ভিডিঅ'লৈ। আজি অলপমান ভাল কথা পাতোঁ আহক। আজিৰ টপিক হৈছে আনে কি ভাবিব। কুছ তো লোক কহেংগে লোগো কা কাম হে কেহনা। এইটো শুনিছে নিশ্চয় আপোনালোকে। তো কথাটো হ'ল কি আমি গোটেই জীৱনটোৰ প্ৰায় আধা চোৱা কাল লোকে কি ভাবিব আনে কি ক'ব এই ভাবিয়ে কটাই দিওঁ। আনে কি ক'ব এতিয়া আনে কি ভাবিব। আজি সেই বিষয়ে অলপ কথা পাতোঁ আহকচোন। বিয়া এখনত গ'লোঁ, নতুন ডিজাইনৰ কাপোৰ নিপিন্ধো, আজি চিম্পুল এযোৰে পিন্ধি যাওঁচোন। গৈ দেখিলোঁ চবেই লেটেষ্ট ডিজাইনৰ কাপোৰ পিন্ধি গৈছে। ইছ ৰাম, কি হ'ব এতিয়া, মানুহে বা কি ভাবিলে, এইজনী চাগে কাপোৰেই নাই। ট্ৰেফিক জামৰ পৰা বাচিবলৈ মানুহজনৰ লগত স্কুটিতে আজি যাওঁ। আজিহেনো বাৰু স্কুলৰ সেই লগ পাব লাগেনে, স্কুলীয়া দিনৰে লগৰ এজনীক। তাই বা কি ভাবিলে, মোৰ চাগে গাড়ীয়ে নাই বুলি ভাবিলে। বিয়াখনত বাৰু গ'লোঁ, গেট টুগেডাৰ পাতিছে স্কুলৰ ফ্ৰেণ্ডছৰ, তাতে গ'লোঁ ইণ্ডিয়ান পিন্ধি, গৈ দেখোঁ চবেই ৱেষ্টাৰ্ণ পিন্ধি গৈছে। ইছ ৰাম, কি বা ভাবিলে চবেই, মোকে গঞা বুলিয়ে ভাবিলে আৰু। আলহী আহিলে হঠাতে, লুচি ভাজি কৰিবলৈও টাইম নহ'ল, ইফালে মানে বেকাৰী বিস্কুট বা মিঠাইও আনি থোৱা নহ'ল, মালপোৱা বনাই চাহ দিলে। কি বা ভাবিলে, টোপোনা চাগে ইহঁতৰ, ঘৰত একোৱেই নাই খাবলৈ, এনেকৈ ভাবিলে। কি কৰে আপুনি? মই হাউচৱাইফ, মই হোম মেকাৰ। আজিকালি নতুন ৱৰ্ড ওলাইছে যিটো আমি হোম মেকাৰ বুলি কওঁ অলপ ভদ্ৰ ভাষাত। হাউচৱাইফ বুলি ক'লেতো নাকটোৱে কুচাই দিয়ে, ইছ হাউচৱাইফে নেকি, ডিগ্ৰী থাকিও পিনি ঘৰতে আছা, একোৱেই নকৰা। আমি সঁচাকৈ একো নকৰোঁ নেকি বাৰু হাউচৱাইফবিলাকে। আনে কি ভাবিব, মানুহে কি বা ভাবিব এতিয়া, সেই ভাবিয়ে আমি জীৱনটো কটাই দিওঁ। দুখ কৰোঁ, মাথা পিটি থাকোঁ, কি হ'ল লাইফত, একোৱেই নকৰিলোঁ চাগে, সঁচাকৈ হাউচৱাইফ বনি গ'লোঁ। ল'ৰাটোৱে আলহী ঘৰত গ'লে বৰ দিগদাৰ কৰে, উৎপাত কৰে, বস্তু ভাঙে বুলিও ভয় লাগে, বেছিকৈ খাই বুলিও ভয় লাগে। তাক নিনিলোঁ, কি বা ভাবিব। লৈ গ'লোঁ লগত, অলপ দুষ্টামি কৰিলে, কি বা ভাবিলে। এনেকৈ আমাৰ আচলতে মুঠৰ ওপৰত আপোনাৰ হাজাৰটা চিন্তা আমাৰ মূৰত থাকে এনি টাইম, যে আনে কি ভাবিব, আনে কি ক'ব, সেনেকৈয়ে কটাই দিওঁ। আচলতে ভাবিবলৈ গ'লে আনে জানো কিবা ভাবে, আমি জানো কেতিয়াবা তেনেকৈ বেলেগৰ বিষয়ে ভাবিছোঁ। আপুনি এক মিনিট ভাবি চাওকচোন। আপুনি বিয়া এখনত গৈছে, আপুনি লেটেষ্ট ডিজাইনৰ কাপোৰ পিন্ধি গৈছে, ওলোটাকৈ ভাবি চাওক। এগৰাকীয়ে নতুন নাই পিন্ধা পুৰণা দিনৰ কাপোৰ এযোৰ পিন্ধি গৈছে, হয়তো মাকৰে দিনৰ বা নিজৰে পিন্ধিছে, পুৰণা আগৰ বিয়াৰে, নতুন ফেশ্বনৰ নহয়। তো আপুনি জানো এখন্তেক ভাবিছে কিবা, হয়তো চকু গৈছে, তাৰপিছততো আৰু আপুনি ভাবি থকা নাই। তেতিয়াহ'লে আপোনাকো নাভাবে তেনেকৈ ভাবিবলৈ গ'লে। আপুনি স্কুটাৰত উঠি গৈছে, গাড়ীত গৈছে, কাৰোবাৰ ভাবিব লগা কি আছে, দেখাবলৈ কি আছে, এইটো একো ভাবিব লগা নাই, নহয়নে বাৰু? গম পাইছোঁ যে আচলতে আমি বেলেগে ভবাতকৈ বেছি আমিহে বেছিকৈ ভাবোঁ, আৰু এইটো খন্তেকীয়া হয় আচলতে। তেওঁলোকে যদি ভাবিছেও বা চাইছেও, আৰু যদি ভাবিছে সেয়াও বেছি মুখ সোমাই থকা কথা নহয়। মানুহৰ জীৱনৰ কোনো ভৰসা নাই, মানুহ আজি আছে কালি নাই, সেইকাৰণে আমি চবেই সুখী হৈ থাকিব লাগে, যি পাইছোঁ যি নাই পোৱা। কিন্তু আমাৰ মাইণ্ডত, আমাৰ মনত এনেকুৱা এটা নিগেটিভিটি বৰ্তমান ছেট হৈ আছে যে চবৰে, সদায় আমি নিজৰ নিগেটিভিটিটোৱে বেছিকৈ কুৰুকি থাকোঁ। কোনোবা যদি শকত, তেতিয়া তাই শকত লৈ পিনিয়েই গোটেই জীৱনটো কটাই দিয়ে, চিন্তা কৰি কৰি, মই ইমান শকত। আকৌ কিছুমান যদি বেছি ক্ষীণাই গৈছে, মই কিয় ইমান ক্ষীণ। এতিয়া ময়ে চাই লওক, মই আগতে অলপ শকত আছিলোঁ, মই বহুত বেছি শকত নহয় বাৰু, কিন্তু মই এতিয়া মোৰ ছেকেণ্ড বাচ্ছাটোৰ ডেলিভাৰীৰ পাছত মই বহুত ক্ষীণাই গ'লোঁ। এতিয়া মানুহৰ প্ৰশ্নৰ মানে সীমা নাই, কিয় ইমান ক্ষীণাইছা, কি বেমাৰ হৈছে, কি নাই হোৱা, এনেকুৱা ধৰণৰ হাজাৰটা প্ৰশ্ন। কেতিয়াবা মই ডিপ্ৰেছড হৈ যাওঁ যে সঁচাকৈ মোৰ কিবা বেমাৰ আছে নেকি, ইণ্টাৰনেল কিবা বেমাৰ হৈছে নেকি মোৰ, কিন্তু মোৰতো কোনো ধৰণৰ বেমাৰ হোৱা নাই। যিটো ডেলিভাৰীৰ পাছত হ'ব পাৰে আনুষংগিক কিবাকিবি অকণমান বিষ বেদনা কিবাকিবি আছে, কিন্তু কোনো ধৰণৰ ইয়াৰ পৰা মোৰ কোনো শাৰীৰিক অসুস্থতা হোৱা নাই। তো সেনেকুৱা কথা, মানুহে কিবা নহয় কিবা এটা ক'বই। কিন্তু প্ৰথম সন্তানটোৰ পাছত মই বহুত শকত হৈ গৈছিলোঁ, একেবাৰে মাংস বহুত হৈ গৈছিলে, গাত ফেটছ বহুত জমা হৈ গৈছে। তেতিয়া মানুহে কৈছিলে, বাপৰে আৰু শকত নহ'বা দেই ৰশ্মি, আৰু বহুত শকত হৈ গৈছা। তো আপুনি চাওক, মানুহৰ শকত হোৱাটো প্ৰব্লেম, ক্ষীণালেও প্ৰব্লেম, মানুহে কথা ক'বই, মানুহে ভাবিবই। তো আপুনি নিগেটিভ হৈ কি
লাভ হ'ব। আপুনি সদায় পজিটিভ হৈ থাকক, জীৱনটো সুখেৰে অতিবাহিত কৰক, নিজৰ ল'ৰা ছোৱালীৰ লগত সময় দিয়ক, নিজৰ আপোন মানুহবোৰৰ লগত মাত কথা বিলাই থাকক। আৰু কওঁৱেই এনেকুৱা এটা পৰিস্থিতি বৰ্তমান গোটেই বিশ্বত আমি চবেই পজিটিভ হৈ জীয়াই থাকিবই লাগিব। যি পাইছোঁ যি নাই পোৱা সকলোখিনিকে থুপৰি লৈ এনেকৈ কৰি আৱৰি সংসাৰখন চলাই যাব লাগিব নে কি কয়? এয়া আমাৰ প্ৰত্যেকগৰাকী নাৰীৰে আচলতে কৰ্তব্য। ধুনীয়াকৈ হাঁহি মাতি জীয়াই থাকোঁ আহক। ধন্যবাদ। আশা কৰোঁ আপোনালোকে আজি ভিডিঅ'টো ভাল পালে। ভাল পাইছে যদি মোৰ চেনেলটোক এবাৰ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। তেতিয়াহ'লে নাভাবিবলগীয়া কথাবোৰ ভাবি নাথাকোঁ আহক, আৰু জনা কথাবোৰকে নজনা হৈ থাকি অসুখী হোৱাতকৈ সুখী হওঁ আহক।